ফাৰ্ষ্ট টাইম দেই এখন চাইকেল লৈ অকলে আৰু ওলাই গৈছোঁ কেৰেলাত। তাও ফাৰ্ষ্ট টাইম আহিছোঁ। ওচৰতে সাগৰ আছে বুলি কোৱা শুনিছোঁ। ভাবিছোঁ চাইকেলখন লৈ একপাক চাই আহোঁ। আহি গ'লোঁ আৰু। আৰে বাবা, এইকেইটি দেখোন ছোৱালী অকলে আহিছে। समझ रहे हो आप? समझ रहे हो? ওচৰত পালোহি এবাৰ। মোৰ বসন্তীখন ছাইডত থৈ লওঁ, ভালকৈ থৈ লওঁ। আবে ষ্টেণ্ডডাল দেখোন কামেই নকৰিছে। থাক ভালকৈ থাক। অঁ তাতে থাক, কোনো নিনিবি দেই, নহ'লে আকৌ মোৰ বিপদ হৈ যাব। এইবাৰ অলপ ওচৰৰ পৰা চাই আহোঁ। বাকী যি কি নহওক, বতাহ কিন্তু বহুত ধুনীয়া মাৰিছে। এনেকৈ লাগিছে যে সদায় মানে ইয়াতে থাকোঁ, এনি টাইম ইয়াতে থাকোঁ। আৰু মানুহবোৰো দেখিছোঁ, বহুত ভাল লাগিছে, বহুত মজা লাগিছে। যাওঁগৈ, আকৌ এদিন আহিম চাবৰ কাৰণে। যিহেতু মোৰ ডিউটি আছে, এনেই অলপ ওলাই আহিছিলোঁ, ডিউটি কৰি আমনি লাগিলে ন, সেইটো কাৰণে অলপ ওলাই আহিছোঁ। আৰু ছাৰে কৈছিলে যে ইয়াত অলপ আগত সাগৰ আছে, চাই আগে যা বুলি কোৱাৰ কাৰণে আহিছিলোঁ, ভাল লাগিল। মোৰ বাসন্তীখন এইখন, কোনো নিনিলে, পাই গ'লোঁ। ব'লা এবাৰ আমি যাওঁ, মানে মই যাওঁ আৰু এনেকৈ গৈ থাকোঁ আৰু অলপ লাহে লাহে। এবাৰ হ'লে ৰাইজসকল বাই বাই, এবাৰ হ'লে যাওঁগৈ। যিহেতু মোৰ ডিউটি জেগাত পাই গ'লোহি, আৰু বেছিকৈতো ঘূৰি ফুৰিলেও নহ'ব ন, যিহেতু বেলেগত আছোঁ আৰু নপঢ়া নুশুনা ল'ৰা, কামটো কৰিবই লাগিব। যাওঁ আৰু এবাৰ মোৰ ভিতৰলৈ।